hello, namaskar guys. Welcome to my YouTube channel KSB Official Production. আপোনালোকক স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'ৰ মাজলে আৰু আপোনালোকে চাই আছে KSB Official Production. So এতিয়া মোৰ লগত আছে ৰামদা। এইজন হৈছে ৰামদা। ৰব ভালকে দেখা না আমাৰ ৰাইজে। এয়া মোৰ লগত আছে ৰামদা। আজি এটা বিশেষ ভিডিঅ' বুলি ক'লেও বেয়া নহয় কাৰণ আমাৰ ৰামদাই নতুনকৈ এটা চেনেল অপেনিং কৰিব অনলাইন নাম হাজৰিকা তো সকলোৱে গৈ কিনে ছাবস্ক্ৰাইব কৰিব মোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব আৰু তাৰ লগতে আজি আমি এটা নতুন ভিডিঅ' ৰিলিজ কৰিম নিশ্চয় আপোনালোকে চাই ভাল পাব আৰু ইয়াৰ ৰামদা গৈ আছোঁ এতিয়া আমি গৈ আছোঁ এজন অসমৰ বিখ্যাত অভিনেতা হয়নে ৰামদা শ্ৰী অমূল্য কাকতি ছাৰৰ ঘৰলৈ চবে চিনিয়ে পায় তেখেতক আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই কিনে পৰুৱা পাইছোঁহি চ' ব'লক আপোনালোকক দেখাই আছোঁ চ' আজি ভিডিঅ'টো গাড়ীৰ ভিতৰৰ পৰাই আৰম্ভ কৰিলোঁ আৰু মোৰ চেনেলৰ নামটো চেঞ্জ কৰি দিলোঁ চ' ভিডিঅ'টো চাই যদি অলপ ভাল লাগে তো প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু চাইডতে থকা বেল আইকনটো দবাই দিব চ' ব'লক দেখাই আছোঁ চ' এয়া গাইজ আমি আহি কিনে এতিয়া পৰুৱা পাইছোঁহি এয়া পৰুৱা পালোহি আপোনালোকে দেখিব পাৰিছে পৰুৱা আৰু এই স্পীড ব্ৰেকাৰকেইটাই মোক সদায় ডিষ্টাৰ্ব দিয়ে কেতিয়াবা ৰাতি আহি উঘালি থৈ গুচি যাম আৰু এতিয়া আমি পৰুৱা পাই গ'লোঁ এইফালে যায় ভিতৰৰ পৰুৱা এইফালে আপুনি নগাঁও চগাঁও য'ত যায় আৰু আমি এতিয়া যাম টাউনৰ ৰাস্তাত মানে এইফালে যাম আমি চাৰিআলি ফালে তো এতিয়া এইডোখৰতে অলপ বজাৰ বাতি কৰিব আছে দুটা চ' এতিয়া গাইজ চেনি ল'বৰ কাৰণে গৈ আছোঁ চ' ব'লক দেখাই আছোঁ So finally guys, হৈ গ'ল তাত পিছে হ'ল ইয়াতে চলিলোঁ একো নহয় ইয়াতে পিছে এতিয়া আকৌ গৈ আছোঁ ব'লক দেখাই আছোঁ লগ নাই কোৱা বাচিলোঁ চ' ফাইনেলি গাইজ সকলো মানুহ আহি গ'ল আৰু এতিয়া দেখা পাইছে ৰেডি হৈ আছে আৰু আমাৰ বাইদেউ এক্টিঙত আছে এয়া আৰু আমাৰ ৰামদা নমস্কাৰ এখেত আমাৰ বিশেষ এক্টিং এটাত আছে এইখন ভিডিঅ' এতিয়ালৈকে দিয়া নাই আৰু সেই ভিডিঅ'টো দিলে আপোনালোকে দেখা পাব আৰু এইফালে আছে আমি মানে বৰ্তা আজি বুলি দুআষাৰমান কৈ দিয়ক আপোনাৰ মুখত শুভেচ্ছা থাকিল আজি হেৰি দেখাবা তোমালোকৰ ছবি ছবিবোৰ আৰু মই আশীৰ্বাদ কৰিছোঁ চ' এয়া আমাৰ বৰ্তাই এতিয়া কৈ দিলে আৰু অলপমান ৱেইট কৰক আপোনালোকক দেখাই আছোঁ এখন ধুনীয়া চুটি ছবি চ' ব'লক ভিডিঅ'টো